खुलुमबाय बयखौबो बे समाव आङो मोननैसो सुंद' आपडेट लानानै फैलायबाय। प्रमद बर' दैदेननाय बिटिआर सरकारनि भिजन डकुमेन्टनि सायावहाय कमल बिथाङा गोख्रों बिबुंथि होदों। कमल बिथाङा बिटिआरनि सीएम मानगेदेर प्रमद बर' बिथांखौ गोबां बाथ्रा बुंदों। नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन। दा बिनि सिगाङाव नोंथांमोना नैबे मोननैसो सुंद' आपडेटखौ नायनानै लाग्रोलाय। फैगौ 7 मे खालार खालि जानो थांगासिनो मोनसे गेदेर राजखान्थिनि जथाय। जेएसपी दोलोआ बिपिएम राजखान्थि हान्जाजों ज' जासिगोन होननानै जेएसपी दोलोनि दैदेनगिरि बारग' एमपि नब कुमार सरैया बिथाङा गावनि फेसबुक पेजआव भिडिअनि गेजेरजों रोखा फोरमायनायखौ बे समाव नुनो मोननाय जादों। बारग' एमपि नब कुमार सरैया बिथांनि फोरमायनाय सुंद' भिडिअ क्लिप्सखौ नोंथांमोना नायनानै लाग्रोलाय। जेएसपी परियालসকললৈ गुड मर्निंग। 7 তাৰিখৰ পিছত বিপিএফৰ সৈতে ইলেকশ্যন সম্পৰ্কীয় এলানি আলোচনা হ'ব। তাত আমাৰ জিএছপিৰ পৰা 3জন প্ৰতিনিধি থাকিব। ইতিমধ্যে এজেণ্ডা সেট কৰা হৈছে। যদিহে আকৌ কিবা আপোনালোকৰ আছে তেতিয়াহ'লে অতি সোনকালে পঠাই দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। বড়ো ডাঙৰীয়াই তেওঁ যি ৰামবান মেডিচিন নিৰ্বাচনত এবাৰ ধাৰি আছে, যিটো মেডিচিনৰ কথা কৈ আছে, ভিজন ডকুমেণ্ট, কমিউনিটি ভিজন ডকুমেণ্ট, এয়াই হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াৰ কমিউনিটি ভিজন ডকুমেণ্ট। যথেষ্ট গধুৰ হৈছে, ভালেখিনি টকা খৰচ কৰিছে যেন পাওঁ। এখন কিতাপ আছিল বুলি ভাবিছিলোঁ মই, কিন্তু এইটো এখন কিতাপ নহয়। বেলেগ বেলেগ কমিউনিটিত তেওঁ বেলেগ বেলেগকৈ এই ভিজন ডকুমেণ্টবিলাক ওলাইছে। আৰু এই ভিজন ডকুমেণ্টখিনি প্ৰিলিমিনাৰী অধ্যয়ন কৰি তেওঁ যি ইমান ডাঙৰ ঢাক ঢোল পিটি আছে ভিজন ডকুমেণ্টক লৈ, সেয়া চকুত নপৰে। আপোনাৰ যি বাজেট স্পীচ আৰু ভিজন ডকুমেণ্টৰ লগতো মিল নাই। আজি তেওঁ 26টা কমিউনিটিৰ কথা কয়, 26টা কমিউনিটিৰ ভিজন ডকুমেণ্টৰ কথা কয়, কিন্তু আমি হিচাপ কৰি দেখিছোঁ ভিজন ডকুমেণ্ট আচলতে 25টা কমিউনিটিৰহে আছে। গতিকে তাতেও তেওঁৰ মিল নাই। কৈ আছে কিবা, হৈ আছে কিবা। কৈ 26টা, আছে 25টা। পিছত আমি ভালেখিনি অধ্যয়ন কৰি গম পালোঁ যে এই যে বাজেট স্পীচত তেওঁ যিবিলাক কমিউনিটিৰ নাম লিখিছে, তাতে যিটো এছচি কমিউনিটিৰ নাম লিখিছে, এই এছচি কমিউনিটিৰ কোনো ভিজন ডকুমেণ্ট প্ৰস্তুত কৰা নাই। গতিকে এছচি কমিউনিটিৰ যিসকল সংগঠন আছে তেওঁলোকে আজি প্ৰশ্ন উত্থাপন কৰক যে এছচি কমিউনিটিৰ যদি প্ৰমোদ বড়ো ডাঙৰীয়াই এছচি কমিউনিটিক কমিউনিটি হিচাপে গ্ৰহণ কৰিছে, তেতিয়াহ'লে এছচি কমিউনিটিৰ ভিজন ডকুমেণ্ট তেওঁ কিয় উলিওৱা নাই? এইটো এটা প্ৰশ্ন থাকে। গতিকে তেওঁৰ কথা আৰু কামত পাৰ্থক্য আছে। এতিয়া মই এই ভিজন ডকুমেণ্টবিলাকৰ সাৰাংশত আহোঁ। এই ভিজন ডকুমেণ্টত কি আছে? প্ৰথম পেজত ভিজন অফ ডেট পাৰ্টিকুলাৰ কমিউনিটি, এইখিনি হ'ল ভিজন এটা কমিউনিটিক লৈ। আৰু এইটো আদিবাসী চাহ জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট এইখন হয়। ঠিক তেনেকৈ কোচ ৰাজবংশী আছে, মুছলিম বুলি আছে, বড়ো বুলি আছে, উৰিয়া বুলি আছে, তেনেকৈ 25টা কমিউনিটিৰ ভিজন ডকুমেণ্ট আজি ইয়াতে আপোনালোকৰ আগত প্ৰস্তুত আছে। এই 25টা কমিউনিটিৰ ভিজন ডকুমেণ্ট ইয়াতে মজুদ আছে। আৰু যিটো কমিউনিটিৰ কথা প্ৰমোদ বড়ো ডাঙৰীয়াই কয় কিন্তু সেই কমিউনিটিৰ ভিজন ডকুমেণ্ট বনোৱা নাই, সেইটো হ'ল এছচি কমিউনিটিৰ ভিজন ডকুমেণ্ট। খুদ প্ৰমোদ বড়ো ডাঙৰীয়াই বনোৱা নাই আৰু বাজেট স্পীচত কিন্তু মেনশ্যন কৰিছে। এতিয়া এই ভিজন ডকুমেণ্টত আপোনালোকে চালে আচৰিত হ'ব। মই প্ৰথমেই আদিবাসীসকলৰ ভিজন ডকুমেণ্টটো লৈছোঁ, আৰু এই আদিবাসীসকলৰ বাবে যিটো ভিজন তেওঁ লিখিছে, এই ভিজনবিলাক ইয়াত আছে। এই আদিবাসীসকলৰ ভিজন ইয়াতে আছে। আদিবাসীসকলৰ আশা সংগঠনৰ পৰাই 2টা মেমৰেণ্ডাম আহিছিল, মেমৰেণ্ডাম ইয়াত আছে। আৰু মেমৰেণ্ডামত তেওঁলোকৰ যিটো মূল দাবী আশাৰ আদিবাসী ছাত্ৰ সংগঠনৰ, এই দাবীটো হ'ল শিডিউল ট্ৰাইব। তেওঁলোকে বিচাৰে শিডিউল ট্ৰাইব। এইটো আশাৰ 2টা গোট আছিল। প্ৰদীপ নাগ গোট, তেওঁ অলৰেডি স্বৰ্গগামী হৈছে। প্ৰদীপ নাগ গোটৰ ফালৰ পৰাও যিটো মেমৰেণ্ডাম দিয়া হৈছিল, আৰু গডউইন হেমব্ৰম
তেওঁৰ গোটৰ ফালৰ পৰাও যিটো মেমৰেণ্ডাম দিয়া হৈছিল দুটা মেমৰেণ্ডামতে যিটো প্ৰথম তেওঁলোকৰ দাবী এই দাবীটো আছিল শিডিউল ট্ৰাইব কিন্তু তেওঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজন ডকুমেণ্টত আদিবাসীসকলৰ যে শিডিউল ট্ৰাইব লাগে সেই ভিজনটো কিন্তু তেওঁৰ ভিজন ডকুমেণ্টত প্ৰকাশিত হোৱা নাই এক নম্বৰ কথা কিন্তু বিপিএফ দল হিচাপে আমাৰ আগতে এনঅচি দিয়া আছে আৰু ইয়াতে আদিবাসী ছাত্ৰ সংগঠনে যেটো মেমৰেণ্ডাম সাবমিট কৰিছে তাতে পূৰ্বৰ বিপিএফ গভৰ্ণমেণ্টক ধন্যবাদ প্ৰকাশ কৰিছে এনঅচি প্ৰদান কৰাৰ বাবে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখিনি ভিজন ডকুমেণ্টত যেটো তেওঁৰ ভিজন এই ভিজনত কিন্তু শিডিউল ট্ৰাইব প্ৰদান কৰা হ'ব বুলি কোনো ধৰণৰ ভিজন তেওঁৰ নাই কি ধৰে এই কমিউনিটিৰ ভিজন তেওঁ ৰাখিছে এটো তেওঁ স্পষ্ট কৰিব লাগে একেদৰে কোচ ৰাজবংশীসকলৰ যেটো ভিজন ডকুমেণ্ট তেওঁলোকৰ মূল দাবী হল শিডিউল ট্ৰাইব প্ৰদান কৰিব লাগে তেওঁলোকৰ এই দাবীটো তেওঁলোকৰ মূল দাবী ইয়াতে এক নম্বৰ দাবী হিচাপে অল কোচ ৰাজবংশী ষ্টুডেণ্ট ইউনিয়নে এক নম্বৰ দাবী হিচাপে গ্ৰান্ট অফ শিডিউল ট্ৰাইব ষ্টেটাছ বুলি দিছে এটো তেওঁলোকৰ দাবী তেওঁলোকৰ কমিউনিটিয়ে কোচ ৰাজবংশী কমিউনিটিয়ে যেটো ভিজন দেখে ইয়াতে এটো তেওঁলোকে শিডিউল ট্ৰাইব হোৱাৰ ভিজন দেখে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই যেটো ভিজন দেখি আছে এই ভিজনত সেই কথা মেনশন নাই গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজন বেলেগ আৰু এই কমিউনিটি বিলাকৰ ভিজন বেলেগ মুসলিমটো মই আগতেও কৈছো মুসলিম হল ধৰ্মীয় পৰিচয় তথাপি প্ৰমোদ বড়ো ডাঙৰীয়াই যদি মুসলিমক কমিউনিটি হিচাপে পৰিচয় দিব খুজিছে এটো তেওঁৰ কথা কিন্তু আমি মুসলিম হিচাপে এটা আমাৰ ধৰ্মীয় পৰিচয় মুসলিমৰ ভিতৰত ভালে কিটা কমিউনিটি আছে বেলেগ বেলেগ কমিউনিটি ঠিক আছে কিন্তু মুসলিম হিচাপে তেওঁ কমিউনিটি দিছে কমিউনিটি বুলি কৈছে আৰু ইয়াতে কিন্তু যিসকলৰ মেমৰেণ্ডাম তেওঁ প্ৰকাশ কৰিছে এই মেমৰেণ্ডামত না এবি আমসুৰ মেমৰেণ্ডাম আছে যেটো আমাৰ অল বড়োলেণ্ড মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন আছে না আমসুৰ মেমৰেণ্ডাম ইয়াতে আছে ইয়াতে যেটো মেমৰেণ্ডাম আছে এটো অকল নেমসুৰ মেমৰেণ্ডাম আছে নৰ্থ ইষ্ট মাইনৰিটিজ ষ্টুডেণ্ট ইউনিয়ন নেমসুৰ মেমৰেণ্ডাম হে আছে যি দুটা বিটিসি অঞ্চলৰ যি দুটা মূল সংগঠন সংখ্যালঘু সম্প্ৰদায়ৰ এবি আমসু আৰু আমসু তেওঁলোকৰ মেমৰেণ্ডাম নোহোৱাকে মুসলিমৰ ভিজন ডকুমেণ্ট প্ৰস্তুত প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিছে কি আশ্চৰ্যকৰ আৰু ইয়াতে এটো মুসলিম কমিউনিটিৰ তেওঁ কোৱা মুসলিম কমিউনিটিৰ ভিজন ডকুমেণ্ট আৰু ইয়াৰ শেষ পৃষ্ঠাত এটা ধুনীয়া এডভাৰটাইজমেণ্ট দিছে হেতু হল ইয়া চাব পাৰে ঠিক বুজিছে ইয়াৰ লগত কিন্তু মুসলিম কমিউনিটিৰ কোনো লেনা দেনা নাই এইটো পেজ ইয়াতে নিদিলেও চলিল হয় কি উদ্দেশ্যত তেওঁ দিছে নাজানো এটা কৈছে যে 1 লাখ কেজি পৰ্ক প্ৰডাকশন গাহৰি মাংস পাৰ ডে প্ৰডাকশন কৰা হ'ব আৰু এইটো মুসলিম কমিউনিটিৰ ভিজন ডকুমেণ্টত দিছে নিদিলেও চলিল হয় গতিকে এইটো আমাৰ মুসলিম কমিউনিটিৰ ৰাইজে কি ধৰণে প্ৰকাশ কৰে ভাৱ প্ৰকাশ কৰিব তো এই ধৰণে তেওঁ কৰিছে প্ৰত্যেকটা যদি আপুনি কমিউনিটিৰ ভিজন ডকুমেণ্ট চাই এই কমিউনিটি বিলাকৰ নিজস্ব যেটো ভিজন আছে এই স্থানত বিটিসি অঞ্চলত তেওঁলোকৰ যেটো আশা আকাংক্ষা আছে এসপিৰেশন আছে সেইবিলাক ভিজন ডকুমেণ্টত প্ৰকাশ পাইছে নে নাই মই এই কেইটামান এক্সাম্পল উদাহৰণ দি আপোনালোকক বুজালো যে ইয়াৰো কোনো লিংক নাই বড়োসকলৰ ভিজন ডকুমেণ্টটো ওলাইছে বড়োসকলৰ ভিজন ডকুমেণ্টৰ বিষয়ে মই বেছি মন্তব্য একো নিদিওঁ কিন্তু ইয়াতে এটা মন্তব্য মই আপোনালোকক দিম যেটো প্ৰমোদ বড়ো ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিখিনি শাসন এই শাসনক তেওঁৰ কৰা কামবিলাকক অহিংসা কিবা কিবি কৈ তেওঁলোকৰ গোটেই দলীয় কৰ্মকৰ্তাসকলে প্ৰচাৰ চলাই আছে কিন্তু ভিজন ডকুমেণ্টত প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজন ডকুমেণ্টত আছে দ্য বিএলটি একৰ্ড মানে বিটিসি একৰ্ড ৰিপ্ৰেজেন্টস এন এক্সাম্পল অফ কনফ্লিক্ট ৰিজলিউশ্যন ভিজন ডকুমেণ্টত লিখিছে তেওঁ যে বিএলটি ৰেকৰ্ড মানে বিটিসি চুক্তি 2003 represents an example of conflict resolution eta udahoron conflict resolution eta udahoron through political engagement and institutional reform kiman dangor kotha aru tate likhise ensuring long term peace and development PTC চুক্তিৰ দ্বাৰা হাগ্ৰামা মহিলাৰীৰ চুক্তিৰ দ্বাৰা হাগ্ৰামা মহিলাৰীৰ শাসন কালত ensuring long term peace and ডেভেলপমেন্ট বুলি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজন ডকুমেণ্টত লিখা আছে আৰু তেওঁ নিজে লিখি কি দৰে তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কথাই প্ৰতি তেওঁ কনফ্লিক্ট
অশান্তি এইবিলাকৰ কথা কিদৰে কৈ আছে তাৰমানে তেওঁৰ কথা কোৱা আৰু লিখা এইবিলাকৰ মাজত কোনো লিংক নাই তো প্ৰমোদ বড়ো ডাঙৰীয়া অনুগ্ৰহ কৰি আপুনি এই যে ভিজন ডকুমেণ্ট ইমান ভাৰী কিমান টকা খৰচ কৰিছে নাজানো এইটো দাঙি লৈ যোৱাই দিগদাৰী দুজন মানুহ দাঙি লৈ আহিব লাগে এইটো পঢ়ি এটা কিতাপত যদি আপুনি দিলে হয় ইজনে সিজনৰ বিষয়ে পঢ়িলে হয় যি আপুনি হাৰমনিৰ কথা কয় তেতিয়া বেছি ভাল হ'ল হয় এটা বেলেগ বেলেগ কিতাপ এটা যদি হেৰাই যায় সেই কমিউনিটিৰ বিষয়ে গম পোৱাই নাযাব আৰু যিবিলাক আপুনি ইয়াতে লিখিছে এইবিলাক লিংকলেছ কোনো ধৰণৰ লিংক নাই গতিকে অনুগ্ৰহ কৰি আপুনি কোৱা আৰু কৰাৰ মাজত আপুনি এটা সামঞ্জস্য ৰাখক যিবিলাক কথা কৈ আছে সেইবিলাক আপুনি ডকুমেণ্ট কৰি আছে নে নাই যেনেদৰে মাটিৰ কথা কয় মাটিৰ পাট্টা দিয়া বুলি কৈ আছে কিন্তু একচুৱেলি গ্ৰাউণ্ডত কৰা নাই গ্ৰাউণ্ডত তেওঁ 500 মাটিৰ পাট্টা প্ৰদান কৰা নাই কিন্তু 2 লাখ মাটিৰ পাট্টা প্ৰদান কৰা বুলি কয় তো তেওঁৰ মুখত এটা কথা আৰু ডকুমেণ্টত এটা কথা আৰু তেওঁৰ কামত এটা কথা এইবিলাক কোনো ধৰণৰ লিংক নাই মই অনুগ্ৰহ কৰিম প্ৰমোদ বড়ো ডাঙৰীয়াক আপুনি এই বস্তুবিলাক লিংক লগাক আৰু এটা ভাল টিম আপুনি লওক ভাল টিম লৈ আপুনি এইবিলাক ডকুমেণ্টেশ্যন কৰক আপুনি বাজেট স্পিচত কি কৰিছে আমি সবেই চালো কপি পেষ্ট কৰিলে আঠা লগালে আপুনি কোনো ধৰণৰ টিম নোহোৱা বাজেট এটা আপুনি প্ৰস্তুত কৰি ডাঙৰ লেকচাৰ মাৰি আছে আজি বডোলেণ্ড গেষ্ট হাউচ কৈলাশ কলনীৰ যি বডোলেণ্ড গেষ্ট হাউচ থাকাৰ কাৰণে ইটিসি চৰকাৰে বনোৱাৰ কাৰণে আজি তাৰ চাৰিওফালে যিটো পথ এই পথটোৰ নাম আজি নামাকৰণ কৰা হৈছে বডোফাৰ নামত ভাল কথা কিন্তু আপোনাৰ কৰ্তৃত্ব দিব লাগিব হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিব আজি বডোলেণ্ড গেষ্ট হাউচৰ অৱস্থা কি কৰি ৰাখিছে কোনো ধৰণৰ মেইনটেনেন্স নাই ৰিপেয়াৰিং নাই এনে ধৰণৰ কাম কাজ প্ৰমোদ বড়ো ডাঙৰীয়াই কৰি আছে